গাইজ গুড মৰ্নিং চিম্পল আছামিজ ব্লগ ইউটিউব চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকক যোৱাকালি চুইচ গেট দেখাম বুলি কৈছিলোঁ, কিন্তু দেখুৱাব নোৱাৰিলোঁ, কাৰণ তাৰ কাৰণে ক্ষমা কৰিব। আৰু ভিডিঅ'টো ভুল হ'লে ক্ষমা কৰিব, কাৰণ মই নতুন ব্লগ এটা আৰম্ভ কৰিছোঁ। আৰু মই গৈ আছোঁ নগাঁৱলৈ, আৰু মামা এজন ঢুকাল, তাৰ কাৰণে বেয়া নাপাব। মই চুইচ গেট দেখাম বুলি কৈছিলোঁ, দেখুৱাম বাৰু আপোনালোক। তো মই ভিডিঅ'টো বনাই গৈ থাকোঁ আৰু আপোনালোকক দেখুৱাওঁ কেনেকুৱা জাৰ্ণি কৰিছোঁ আৰু কি দেখুৱাব পাৰোঁ, মানে চেষ্টা কৰিব পাৰোঁ। আৰু বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ফ্ৰেণ্ডছ, চাইকেলেৰে গৈ আছোঁ, বাইক চাইকটো একো নাই, চেণ্টাৰ পাম আৰু আপোনাৰ 10 মিনিটমান লাগিব। তো ফ্ৰেণ্ডছ, আহি পালোঁ আমি চেণ্টাৰ, মানে ইটাখোলা চেণ্টাৰ আহি পালোঁ। এতিয়া ছয়বাৰী চেণ্টাৰলৈ যাব লাগিব। গৈ আছোঁ ইটাখোলাৰ পৰা, আৰু 10-15 মিনিটমান যাব লাগিব। ৰাস্তাখিনিও দেখাই দিছোঁ, আগতকৈ বহুত ভাল হৈছে। আগতে ইটাখোলাৰ পৰা ছয়বাৰী যাওঁতে মানে খোজকাঢ়ি যোৱা নিচিনাই ভাল আছিলে। ছয়বাৰী আহি পালোঁ, নাহৰবাৰী বুলি কয়। তো লগৰ এক ঘৰত মানে চাইকেল থ'বলৈ সোমাইছোঁ, আৰু ইয়াৰ পৰা গাড়ী উঠি যাব লাগিব মিছন চাৰিআলি। তাৰ পৰা যাব লাগিব মিছা বা আমনি নামিব লাগিব, তাৰপিছত যাব লাগিব শিয়ালে কাঠি। তো বলক গৈ থাকোঁ। আজি মনটো ভাল লগা নাই, কাৰণ মামা এজন ঢুকালে। তো কি কৰিব, আপোনালোককো ভিডিঅ' বনাই দেখুৱাই লৈ গৈ থাকিম। আহি পালোঁ মিছন চাৰিআলি, এয়া চাওক, আৰু দেখুৱাই দিছোঁ বাৰু ভিডিঅ'টো। এতিয়া যাব লাগিব আমনি বা মিছা যাব লাগিব। তাৰ কাৰণে ধৰিব লাগিব গুৱাহাটী বা নগাঁৱৰ বাছ। তো বলক এতিয়া বুজাওঁ আৰু কিমান সময় বা লাগে। তো ফ্ৰেণ্ডছ, গৈ আছোঁ, আৰু কিমান দূৰ আছে মানে কোনো ঠিক নাই, খোজকাঢ়ি গৈ থাকোঁ। সেইফালে চাইকেলত নিব আহিম বুলি ক'লে, আৰু ইফালে সৰিয়হ খেতি ভালেই হৈছে বাৰু, আমাৰ ফালটো কৰা নাই। চাওঁ কিমান দূৰ লাগে। ফ্ৰেণ্ডছ, সৰিয়হ ফুলখিনি বহুত ভাল লাগিছে, আৰু মামা ঘৰ আহি পালোঁহি। তো ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ, ধন্যবাদ।